কি খবৰ সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হেপী নিউ ইয়েৰ। আজিনো আমি কেনেকৈ কি কৰোঁ চাওঁচোন বলক। 1 জানুৱাৰী বুলি আমি 3 ঘৰে খানা খাম বুলি ভাবিছোঁ, তো ভিডিঅ'টো চাই যাওঁ। এয়া আলু কাটি আছে। আজি খানাত লোকেল মুৰ্গী হ'ব। আলু কাটি হৈ গ'ল, পিঁয়াজ কাটি আছে, কাটি হ'বৰে হ'ল বাৰু। বেঙেনা কাটিছে জলকীয়া ভাজিৰ কাৰণে। আৰু এইফালে নহৰু গুচাই আছে, জলকীয়া পিচিব। বেঙেনা আৰু মাছৰ মাথা জলকীয়া ভাজি বনাই আছে। মই এতিয়া চাটনি পিচি আছো। আৰু আমি এতিয়া ভাত খাবলৈ ললোৱে। আমি বহি দিয়ক আৰু আজি ভিডিঅ'টো ইমানেই আছিল। আমাৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু দাঁতিতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তেনেহ'লে আজিলৈ বাই বাই।